সিজার অ্যাটাক জুবিনদাৰ বহুতবাৰ আহিছে কিন্তু সিজার অ্যাটাক তুদি ওলাইও আহিছে সিজার অ্যাটাকটো কিমান 1.5 মিনিট মান থাকে তাৰপিছত মানে উখা ঘূৰাই নিব পাৰিলে মানে আহি যায় সো সেই বুলি ভবাই নাই তাৰমানে ভবাই নাই কোনো পধ্যে তাৰমানে ভবাই নাই তাৰপিছত যেতিয়া সেই ভিডিঅ'ছখিনি দেখিলোঁ তেতিয়াহে গোটেই মানে ছবিটো আচল ছবিটো মানে দেখা পালোঁ যে মানে কিমান কষ্ট পাই পেলাই জুবিনদা গৈছে তাৰমানে তেতিয়াহে গম পালোঁ সঁচা কথা ক'বলৈ গ'লে আৰু বেয়া লাগিছে কি আজি ডেটলৈকেতো অসমবাসী ৰাইজে এক্সেক্টলি কেনেকৈ গৈছে আপোনালোকে শুনক জুবিনদাৰ শেষ মুহূৰ্তৰ কিছুমান কথা এই কথা ব্যক্ত কৰিলে জুবিনদাৰ লগৰ সহ বাদ্যশিল্পীজনে এটা চেনেলৰ পডকাষ্টত জুবিনদাৰ সহ বাদ্যশিল্পীজনে সকলো কথা এই ভিডিঅ'টোত দাঙি ধৰিছে যে জুবিনদাৰ সেই খবৰটো শুনা পাই তেখেতসকলৰ মনত কেনে অনুভৱ হৈছিল আৰু এনেধৰণৰ বহু কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক যে জুবিনদাৰ সহ বাদ্যশিল্পীজনে এটা চেনেলৰ পডকাষ্টত তেখেতৰ কি মন্তব্য প্ৰকাশ কৰিলে জুবিনদাৰ ওপৰত আপোনালোকে ভিডিঅ'টোত শুনক মানে আমাৰ এই ধুমুহাটো আহিছিল আৰু সেই দিনটোৰ কি কথাখিনি কোন কোৱাচোন কেনেকৈ সেইদিনাখন অলপ আগতে তোমাক কৈছিলোঁ মই ঘৰতে আছোঁ বাৰু ঘৰত আছিলোঁ তাৰপিছত ঘৰত আহি থাকোঁতে হঠাতে নিউজৰ কোনোবা এজন মানে এডিটাৰ এজনে মোক মানে ফোন কৰিলে যে প্ৰিয়ংকুদা মই এনেকৈ মোক নিউজৰ পৰা কৈছোঁ এই খবৰ এটা পাইছোঁ হয় নেকি কি খবৰ পাইছা নহয় জুবিনদাৰ বোলে এক্সিডেণ্ট হৈছে মই কৈছোঁ দে এক্সিডেণ্ট নাই ন তাহাঁতিতো ছিংগাপুৰ গৈছে আপুনি খবৰ এটা লওকচোন সিহঁতি তাৰমানে মোৰ পৰা কনফাৰ্ম হ'ব বিচাৰিছে আৰু জিটি নিউজ বজাইলে বেয়া হ'ব নহয় তাৰপিছত আৰু মই পাৰ্থতালৈ ফোন কৰিলোঁ পাৰ্থতালে কৈছে অঁ এনেকুৱা প্ৰথমতে শুনিলোঁ যে কিবা স্কুবা ডাইভিঙৰ মানে ইনচিডেণ্ট এটা হৈছে তাৰপিছত অলপ দেৰি পিছত ক'লে যে পাৰ্থতাই নহয় হেৰি ছেকেণ্ডটো শুনিলোঁ যে পাৰ্থতাই কোৱা মতে হেৰি মূৰ ঘূৰাই পেলাই ইয়ততে পৰিছে ফুৰিব গৈছিলে তাতে ইয়ততে গৈছে তাৰমানে তেতিয়ালৈকে আমি কোনেও গম নাপাওঁ এক্সেক্টলি কি হৈছিল তাৰপিছততো অলপ দেৰি পিছত আকৌ হেৰি মানে বেলেগ এটা নিউজ বাজি আছে আকৌ মোক ফোন এই এডিটৰজনে ফোন কৰিছে প্ৰিয়ংকুদা বৰ বেয়া খবৰ আহি আছে মই যে কি খবৰ পাইছা তুমি কৈছে নহয় জুবিনদাৰ কিবা ডেথৰ খবৰ পাইছোঁ মই যে ডেথ পাগল নেকি হ'বই নোৱাৰে তাৰপিছত আকৌ পাৰ্থতাই যেতিয়া ফোন কৰিছোঁ তেতিয়া গম পাইছোঁ যে মানে কথাটো সঁচা কিন্তু কেনেকৈ হ'ল কি হ'ল তেতিয়ালৈকে পাৰ্থতাও নাজানে না মই জানো আমি লগে লগে গুচি গৈছোঁ হেৰিলে কাহিলী পাৰলৈ গুচি গৈছোঁ গোটেই সোপা তাৰ পিছতহে মিহিকে তাৰমানে ভিডিঅ'জবিলাক যে ওলালে তেতিয়াৰ পৰাহে তাৰমানে আমি চিনটো মানে গম পালোঁ তাৰমানে যে চেপ্টাৰটো মানে এনেকুৱা যে হৈছিলে পানীত নামা কথাটো ভবাই নাই মানাই আছিলে আমি ভবাই নাই মইতো তেতিয়ালৈকে তাৰ আগলৈকে ভিডিঅ'কেইটা ওলোৱাৰ আগতে ভাবিছিলোঁ যে মানে মই শুনা মতে মানে যে হেৰি হঠাতে চিজাৰ এটাক আহিছে সিহঁততে মানে হেৰি হৈছে তাৰমানে আৰু তোমালোকে চাগে ভাবিছা চিজাৰ এটেকটো আহে চিজাৰ এটেক জুবিনদাৰ বহুতবাৰ আহিছে কিন্তু চিজাৰ এটেক তুদি ওলাইও আহিছে চিজাৰ এটেকটো কিমান 1.5 মিনিট মান থাকে তাৰপিছত মানে উখা ঘূৰাই নিব পাৰিলে মানে আহি যায় সো সেই বুলি ভবাই নাই তাৰমানে ভবাই নাই কোনো পধ্যে তাৰমানে ভবাই নাই তাৰপিছত যেতিয়া সেই ভিডিঅ'ছখিনি দেখিলোঁ তেতিয়াহে গোটেই মানে ছবিটো আচল ছবিটো মানে দেখা পালোঁ যে মানে কিমান কষ্ট পাই পেলাই জুবিনদা গৈছে তাৰমানে তেতিয়াহে গম পালোঁ সঁচা কথা ক'বলৈ গ'লে আৰু বেয়া লাগিছে কি আজি ডেটলৈকেতো অসমবাসী ৰাইজে এক্সেক্টলি কেনেকৈ গৈছে কোনেও গম নাপায় কথাটো গম পাইছেনে সিদ্ধাৰ্থে পইচা মাৰিছে অমুকে পইচা মাৰিছে বাৰু চব বাৰু বুজি পালোঁ কিন্তু এক্সেক্টলি কেনেকৈ গৈছে আজিলৈকে কোনেও গম নাপালোঁ কিনো হ'ল এক্সেক্টলি কি হ'লনো সেই লাষ্ট ভিডিঅ'টো কোনেও দেখা নাপালে লাষ্টত খালি সেই পানীৰ সেইখনি সাঁতুৰি থকা কিন্তু সঁচাকৈ জানো সেইটো লাষ্ট ভিডিঅ' আছিলে কোনেও গম নাপাওঁ আমিনো কেনেকৈ গম পাম কোনেও গম নাপায় এতিয়া তেনেকুৱা হ'ল কোনেওতো গম নাপাওঁ সেইটোৱেতো প্ৰশ্ন আমাৰ চবৰে প্ৰশ্নটো এটাই গৰিমা বৌটো সেইটোৱে কৈ আছে যে অন্ততঃ মোক ক যে কি কেনেকৈ হ'ল কেনেকৈ মানে লাষ্ট ভিডিঅ'টো কি হৈছিল তোমালোক যেতিয়া কাহিলী পাৰালৈ গৈ পালা সেইখিনি সময়ত তোমালোকে গৰিমা বৌটোৰ ওপৰত তেতিয়া মই যোৱা নাই কাৰণ একদম মানুহ চানুহ ভৰ্তি হৈ আছিলে তেতিয়া তাৰ নেক্সট দিনাখনে মই ওপৰলৈ গৈছিলোঁ গৰিমা বৌৰ ওচৰলৈ যাওঁতে তাৰপিছত আৰু সেই গৰিমা বৌৰ ওচৰলৈ মই আৰু ঋষভ গৈছিলোঁ তেতিয়া তেতিয়াহে গৰিমা বৌ সেইখিনি কথা কৈছে এতিয়া কি হ'ব মোৰ পৰিয়ালটো ভাঙি যাব মোক তমুকে কৈছিলে তেতিয়া কৈছোঁ নাই আমি নাভাঙো আমি কিবা এটা প্লেন কৰিম আমি থাকিম সদায় একেলগে থাকিম চ' সেই তেতিয়াহে কাহিনীটো হৈছিল তাৰ আগলৈকে গৰিমা বৌৰ তাত যোৱা নাছিলোঁ মানে ওপৰলৈ উঠি যোৱা নাছিলোঁ তাতে আছিলোঁ বুজি আছোঁ এতিয়া তোমালোকে তাৰ পিছত গোটেইখিনি হৈ গ'ল বা জুবিন ক্ষেত্ৰলৈকে গোটেইখিনি এইখিনি হ'ল তাৰপিছত তোমালোকে যেতিয়া একলগ হৈছা তাৰপিছত তোমালোকে কামবোৰ কেনেকৈ আৰম্ভ কৰিলা কি হৈছিলে এইখিনি সময়ত তোমালোকৰ কাৰণ তোমালোক এটা বেণ্ড জুবিনদাৰ বেণ্ড এতিয়া এই বেণ্ডটোৰ সেই সময়খিনিত কেনেকুৱা ধৰণৰ এটা হৈছিলে সেইখিনি সময়টোতো আকৌ এতিয়া তাতে দুটা বস্তু আহি যায় দুটা বস্তু কি আহি যায় তাৰমানে
বেণ্ড ফেমিলিটো চব বুজি পাইছোঁ, কিন্তু সেইটো আমাৰ এটা মানে কৰ্মস্থলীও কিন্তু দেই, জুবিন গাৰ্গ আমাৰ কৰ্মস্থলীও আছিলে। তো সেই মানুহজন যেতিয়া নোহোৱা হৈ যায়, আমাৰ লগে লগে মানে চব নোহোৱা হৈ গ'ল। কিন্তু সেইটোৱে মই সেইটো জানিব আমাৰ চব আমাৰ ফাইনেন্সিয়েলি কেনেকে তাৰমানে গেডাৰ কৰিলা ষ্ট্ৰেংথ, সেইটোৱে গেডাৰ মানে কৰিলোঁ কি এতিয়া তোমাক দেখা পাওঁ মই পাৰ্থ দাক বা ৰাজা দাকটো মুখখন চালে এনেকুৱা লাগে মানে মানুহজনে যেন নিজকো হেৰুৱাই পেলালে ক'ৰবাত। এক্সেক্টলি পাৰ্থ দাক চালে এনেকুৱা লাগে পাৰ্থ দা যেন কি এটা সুখ লৈ মানুহজন আছে। ৰাজা দা মানে আমাৰ প্লাছ মানে সেই বস্তুটোৱে মানে নোহোৱা হৈ গৈছিল তাৰমানে মানে মিউজিকনো কি কৰিবি, মেইন মানুহজনে নাই মানে তেনেকুৱা টাইপৰ বস্তু এটা হৈ গ'ল। কিন্তু একচুৱেলি সেইটো কথা নহয় তাৰমানে, মই মানে তাৰপিছত ৰিয়েলাইজ কৰিলোঁ, আমি চবেই ৰিয়েলাইজ কৰিলোঁ এতিয়া আমি বেছিহে জুবিন গাৰ্গৰ গান চৰ্চা কৰিব লাগে। আমি নকৰিলে কোনে কৰিব? জুবিন গাৰ্গৰ বেণ্ডৰ মেম্বাৰ্ছকেইটাই যদি জুবিন গাৰ্গৰ গান বজাই নাথাকে কোনে বজাব? আমি যিমানে জুবিন গাৰ্গৰ গান চৰ্চা কৰিম, যিমানে বেছি গানখিনি আমি পৰিৱেশন কৰি থাকিম, সিমানে বেছি আৰু মানুহখিনিয়ে গাই থাকিব আৰু নতুন নতুন চামখিনিও পিছলৈ গৈ থাকিব। জুবিন গাৰ্গৰ এই যে জুবিন দাই যে কৈ থাকে যে মই যেতিয়া নোহোৱা হৈ যাম মায়াবিনীটো চবেই গাবি, জুবিন দাই এইটো কোৱা নাই যে মই যেতিয়া নোহোৱা হৈ যাম তহঁতি গান চান নাগাবি, মোৰ গান নুশুনিবি। মায়াবিনীতে যে গাবি তাৰ মানে মিনিং কি? মোৰ গান চৰ্চা কৰিবি, মিউজিক চৰ্চা হয়, যাতে মোক গানৰ মাজত সদায় জীয়াই ৰাখো। এতিয়াতো মই বিচাৰোঁ যে বেছি প্ৰগ্ৰেম হ'ব লাগে। অকল প্ৰগ্ৰেম মানে পইচাৰ ক্ষেত্ৰৰ বুলি কথা কোৱা নাই, অবভিয়াছলি বহুতখিনি মানুহ জড়িত আছে, বহুত মিউজিচিয়ান জড়িত আছে। কি মৰি যাব নেকি চব? জুবিন গাৰ্গৰ কৰ্মশালা কৰিব লাগে, জুবিন গাৰ্গৰ গানৰ কম্পিটিশ্যন কৰিব লাগে, বিহু পাতক, জুবিন গাৰ্গৰ কম্পিটিশ্যন পাতক, নতুন নতুন ছিংগাৰ্ছখিনিক সুযোগ দিয়ক, কৰ্মশালা পাতক, মানুহখিনিক মাতি পেলাই ট্ৰেইনিং দিয়ক, কনষ্ট্ৰাক্টিভে হ'ব লাগে। আজি যদি ঘৰৰ মুৰব্বীজন গুচি যায়, তুমি কান্দি পেলাই বহি থাকিবা নে তেওঁৰ সপোনবিলাক পূৰা কৰিবলৈ চেষ্টা কৰিবা? অবভিয়াছলি সপোন। আজি বোলে তোমাৰ ছাপ'জ কথাটো কৈছোঁ, ঘৰৰ বোলে কোনোবা তোমাৰ দেউতা বোলে খুব ভাল বোলে পয়েট্ৰি লিখিছিলে বা কিবা গান লিখিছিলে, তুমি এতিয়া নেক্সট তেখেত যোৱাৰ পিছত তুমি সেইখিনি গান আৰু যাতে মানুহৰ মাজত প্ৰচলিত হওক, আৰু যাতে কোনোবা মানে নতুন চামেও সেইখিনি শিকিব পাৰে বা চৰ্চা কৰিব পাৰে, সেইটোহে তোমাৰ হেৰি হ'ব, সপোন হ'ব বা সেইটোহে তোমাৰ ভিজন হ'ব লাগে। ৰাদাৰ দেন তুমি কান্দি থাকিবা নেকি ঘৰত বহি পেলাই? কিন্তু সেইটো হয় মানে কি হয় ন, চোৱা এতিয়া এইখিনিতো কোনেও কৰিব নোৱাৰে। এজন মানুহজনে আছিলে তেনেকুৱা আৰু তেখেতে আহিছিলে সেইখিনি কাৰণে মানুহক এটা বেলেগ ধৰণৰ দি থৈ যাবৰ কাৰণে, আৰু 1000 বছৰলৈ হয়তো সেইজন তেনেকুৱা মানুহ এজন কৰি নাহে, প্ৰত্যেকে বিশেষ তেনেকে থাকি গ'ল। কিন্তু এতিয়া মই ভাবোঁ সেই লিগেচিটো লৈ যোৱাটোতো দায়িত্ব ক'ৰবাত উত্তৰ পুৰুষৰে নহয় জানো? তোমালোকে যিটো লগত আছিলা, সেয়াই কৈছোঁ যে সেইটো কাৰণে মই কৈছোঁ যে আমি এইটো ভাবাটো ভুল হৈ যাব যে আৰু মিউজিক কৰি কি হ'ব, মেইন মানুহজন নাই। নহয়, এতিয়া আমি মিউজিক কৰিম, মেইন মানুহজনৰ গানখিনি, মেইন মানুহৰ ক্ৰিয়েশ্যনখিনি আমি মানে আৰু যাতে আমি বিয়পাব পাৰোঁ, অকল ইয়াতেই নহয় দেশ বিদেশত আৰু বিয়পাব পাৰোঁ, তাৰমানে ভালকৈ প্ৰেজেণ্ট কৰিব পাৰোঁ, নতুন নতুন ল'ৰা ছোৱালীক গ্ৰুম কৰাব পাৰোঁ। মই এইটো কোৱা নাই যে আমি সাংঘাতিক, কিন্তু জুবিন দাৰ লগত ইমান বছৰ বজাইছোঁ ন, চ' মানে এটলিষ্ট মানে গানখিনিৰ পাল্চটো বুজি পাওঁ। সেইটোতো একদমেই 100% চিয়ৰ, কাৰণ কেলে তোমালোকে আজি বছৰ আছা মানুহজনৰ লগত, আৰু তেখেতে কেনেকে ভাবিছিলে, তেখেতৰ আইডিঅলজি, তেখেতৰ থিংকিংবোৰ। এতিয়া যেনেকৈ মই তোমাক কৈছোঁ মায়াবিনী গীতটোৱে কৈছোঁ, মায়াবিনী গীতটো আজিৰ পৰা মই যিমান ষ্টেজত বজাইছোঁ বা মই জুবিন দাৰ লগত সোমোৱাৰ পিছত যিমানবাৰ বজাইছোঁ, অৰিজিনেলৰ নিচিনা মই আজিলৈকে বজায়েই নাপালোঁ। আৰু ময়ে বজোৱা ভাৰ্জনটো আজিকালি নৱপ্ৰজন্মই বজাই আছে, আৰু সেই গানটো যে যোনটো ভাৰ্জন মই বজাওঁ সেইটো মই নিজে চেঞ্জ কৰা ভাৰ্জন নহয়, জুবিন দাই মোক কৰোৱাইছিলে যে অৰিজিনেল ভাৰ্জনটো। মইতো প্ৰথম অৰিজিনেল ভাৰ্জনটো উঠাই আনিছিলোঁ, এই নালাগে এনেকৈ, তোক লৈছোঁ কিয়, তোৰ ভাৰ্জনটো মোক লাগে, তই নিজৰ মতে কিবা এটা ক্ৰিয়েট কৰ। তাতো ক্ৰিয়েটিভিটি যে, এতিয়া ক'ব গ'লেতো জুবিন গাৰ্গৰ গানটোতো তেওঁ নিজৰ কম্প'জিশ্যন, নিজৰ মিউজিক, তেওঁ ক'ব পাৰিলে নাই মই একদম বিচৰা মতে বা মই বনোৱা মতে তহঁতি বজাব লাগিব, নাই, জুবিন দা উল্টা দেখোন বিচাৰেহে কিবা বেলেগ কৰ। কিন্তু মই এক্ষেত্ৰত এটা প্ৰশ্ন আছে প্ৰিয়াংকু, আমি দেখিবলৈ পাওঁ তাতে কিছুমান এতিয়া আমি 2-1 ছিংগাৰত, মোৰ সেইটো নিজৰো আপত্তি থাকে, 2-1 ছিংগাৰক আমি দেখিবলৈ পাওঁ যে তেওঁলোকে মায়াবিনীটো অসমৰ কাৰণে এতিয়া প্ৰাৰ্থনা নিচিনা, চবেই তেনেকৈ কয়, আমি সেইটো অনুভৱ কৰোঁ। মায়াবিনী হওক বা কিছুমান জুবিনদাৰ গান মানে একদমেই বেলেগ ধৰণে গায়, নতুনত্ব লাগে, মই সেইটো কোৱা নাই যে নালাগে, তুমি নতুনত্ব কৰক, মানে নতুনত্ব মিউজিকেলি কিবা কৰিছে, চাওক নতুনত্ব কৰিবৰ কাৰণে নতুনত্ব হ'ব লাগে, কিন্তু নতুনত্বই গানটোৰ মেইন মেলোডিটো চেঞ্জ কৰিব নালাগে। কিন্তু
কথাটো গম পাইছা নাই গানটো মেইন মেলোডি চেঞ্জ কৰিব নোৱাৰে কিন্তু সেইটো নতুনত্ব বুলি নহয় সেইটো লেক অফ ষ্টাডি বুলি কোৱা হয় সেইটো লেক অফ ষ্টাডি বুলিহে কোৱা হয় তাৰমানে তুমি আজি বোলে এনেই এক্সাম্পল দিছোঁ মায়াবিনীটো তুমি বেলেগ টাইপত বজাই দিব পাৰা বজাই দিয়াটো বেলেগ কথা কিন্তু কথাখিনিতো ঠিককে মানে সুৰটো কথাখিনি সেইটো তুমিতো একে লাগিব নহয় মই সেইটোৱে কৈছোঁ সুৰৰ কথাই মোক কৈছোঁ সেই বস্তুটো তোমাৰ একে লাগিবই সেইটো যদি তোমাৰ চেঞ্জ হৈ যায় তেতিয়াহ'লে তোমাৰ সেই আৰ্টিষ্টগৰাকীক অসন্মান কৰাৰ নিচিনা হ'ল বা আৰ্টিষ্টগৰাকীৰ মানে তোমাৰ কম্প'জিশ্যনটো বা তেওঁৰ লেখনিটো বা তেওঁৰ চিন্তাধাৰাটো অসন্মান কৰাৰ নিচিনা হ'ল এক্সেক্টলি সেইটোৱে